নতুন প্ৰিণ্টিঙত আপোনাৰ য়েল্লো কালাৰৰ কিমান ধুনীয়া মৰম লগা দেখিছেনে ডিজাইনটো তলত একদম ময়ূৰৰ পাখিৰ নিচিনা ধুনীয়া ডিজাইন কৰা আছে পুৰা তলত আপোনাৰ বৰ্ডাৰ দিয়া আছে নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো সকলোৰে ভালে আছে মই গীতাঞ্জলি আপোনাক স্বাগতম জনাইছো আজমেৰা ফ্যাশন যোনটো আপোনালোকক মই সব ভিডিঅ'তে কৈছো গুজৰাটত আছে গুজৰাট সুৰতত আছে যোনটো আপোনাৰ সবতছে ডাঙৰ ম্যানুফ্যাকচাৰ কোম্পানী হয় য'ত আপুনি সকলো বস্তুৱে পোৱা যাব ইয়াত আপুনি আহি পিনে বিজনেছ কৰিব খুজে বিজনেছ কৰিব পাৰে যাৰ কাৰণে আপোনাক আজি মই নতুন কালেকশ্যনত দেখাইছো ড্ৰেছ মেটেৰিয়েল যোনটো আমাৰ ইয়াত only and only ইয়াতে কালেকশ্যন আপোনাৰ আজমেৰা ফ্যাশনতে পাব ইয়াৰ কোৱান্টিটি ইয়াৰ কোৱালিটি ইয়াৰ ফেব্ৰিক ইয়াৰ ডিজাইনছ ইয়াৰ যোনবিলাক যি আছে সব আমাৰ আজমেৰা ফ্যাশনতে বনোৱা হয় ষ্টাৰ্টিং আপোনাৰ কৰি আছো আজিকালি লক্ষ্ণী ষ্টাইলত আপোনাৰ নতুন ফ্যাশন ওলাইছে যোনটো বহুত ট্ৰেন্ডি হয় এইটো চিকেন কাৰী বুলি কয় বিৰাট মৰম লগা কাপোৰ এইটো একদম সবৰে ফেভাৰিট দিয়কচোন আজিকালি বলিউড ষ্টাইলত এইবিলাক শাৰীও পিন্ধে বা আপোনাৰ সেম আপোনাৰ সালোয়াৰ স্যুট পিন্ধে ইয়াতে আপোনাৰ লাইট ব্লু গ্ৰীনত আপোনাৰ একদম সৰু সৰু হোৱাইট কালাৰৰ ধুনীয়া ডিজাইন বনোৱা আছে এইটো পুৰা সেট আপোনাৰ আহিব পেন্ট স্যুটৰ লগত আপোনাৰ দুপাট্টাৰ লগত আহিব দুপাট্টাখনো বিৰাট মৰম লগা হয় একদম ফুল আপোনাৰ বডিত আপোনাৰ প্ৰিন্ট কৰা আছে চিকেন কাৰী বুলি কয় এইটো নেক্সট আপোনাক দেখাম আপোনাৰ পিংক কালাৰৰ বিৰাট মৰম লগা এটা নতুন কালেকশ্যন আহিছে যোনটো আপোনাৰ ডিঙিত আপোনাৰ ষ্টোন বনোৱা আছে ডিঙিৰ আপোনাৰ ডিজাইনটো তেনেকুৱা আহিব ষ্টোনত এনেকুৱা আহিব এইটো মিৰৰ ষ্টোন বুলি কয় বিৰাট মৰম লগা হয় সাইডত আপোনাৰ ধুনীয়া সৰু সৰু গোল্ডেনৰ ডিজাইন কৰা আছে পুৰা আপোনাৰ কাপোৰ আপোনাৰ প্ৰিন্ট আহিব এইটো আপোনাৰ প্ৰিন্টটো আপুনি যিমান বাৰ ধুলেও আপোনাৰ কালাৰ না যায় ৰং না যায় পুৰা এক্সাক্ট এনেকুৱা যেনেকুৱা আছে আপোনাৰ 5 বছৰৰ পিছতো তেনেকুৱাই থাকিব কাৰণ আজমেৰা ফ্যাশনত আপোনাৰ নকলি আপোনাৰ প্ৰিন্ট নলগায় আৰু লগতে আপোনাৰ দুপাট্টাখন পুৰা প্ৰিন্টেড দুপাট্টা হয় এখন সেম আপোনাৰ বিৰাট ধুনীয়াকৈ আপোনাৰ দুপাট্টাখন বনোৱা আছে গোল্ডেনত পিংক আৰু লগতে মাজে মাজে আপোনাৰ চিৰস্কিৰ আপোনাৰ ডিজাইন কৰা আছে তাৰ লগতে আপোনাৰ নতুন প্ৰিণ্টিঙত আপোনাৰ য়েল্লো কালাৰৰ কিমান ধুনীয়া মৰম লগা দেখিছেনে ডিজাইনটো তলত একদম ময়ূৰৰ পাখিৰ নিচিনা ধুনীয়া ডিজাইন কৰা আছে পুৰা তলত আপোনাৰ বৰ্ডাৰ দিয়া আছে এইটো মাল্টি কালাৰৰ আপোনাৰ ডিজাইন বনোৱা আছে য়েল্লত এইটো বহুত ট্ৰেন্ডিঙত চলি আছে গাইছ আৰু এইবিলাক এইটো পুৰা ডিঙিৰ ডিজাইন হয় ইয়াতেও মাল্টিপল কালাৰ আপোনাৰ প্ৰিন্ট বনোৱা আছে পুৰা বডিত আপোনাৰ প্ৰিন্ট আহিছে আৰু লগতে আপোনাৰ দুপাট্টাখন বহুত ইউনিক বহুত ডিফাৰেণ্ট ডিজাইনত আপোনাৰ বনোৱা আছে চাব পাৰিছে বন্ধুসকল কি ধুনীয়া আপোনাৰ দুপাট্টাখন বনোৱা আছে পুৰা দুপাট্টা আপোনাৰ প্ৰিন্টিং হয় আপুনি একবাৰ চাই লওক আৰু আপোনালোকৰ ইয়াত যদি কোনোবা এটা কাপোৰ ভাল লাগিছে বা আপুনি সেইটো বিষয়ে জানিব খুজিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত আপুনি স্ক্ৰীনশ্বট মাৰি পিনে আপুনি আমাৰ যোনটো আপোনাৰ নম্বৰ দিয়া আছে তাতে আপুনি ভিডিঅ' কলিং কৰি বা আপুনি হোৱাটছএপত আপোনাৰ যোগাযোগ কৰি পিনে আপুনি বাকী বস্তুবিলাকৰ জানকাৰী ল'ব পাৰে যেনেকৈ কাপোৰ কোনটো আছিল মেটেৰিয়েল কোনটো আছিল আপোনাৰ কালাৰ কোনটো ভাল লাগিছে যেনেকুৱা পাৰ্পল কালাৰ আপোনাৰ মই দেখাই আছোঁ বিৰাট ধুনীয়া একদম হেভি ডিজাইন হয় এইটো একদম ক্লাসি ডিজাইন হয় এটা আপুনি ক'বাত বিয়া ফাংশনতো পিন্ধিব গলে আপোনাৰ যেনেকুৱা এটা বিয়াৰ সিজন চলিয়ে আছে গাইজ মানে বিয়াৰ সিজনতো আপুনি পিন্ধিব পাৰে বহুত ষ্টেণ্ডাৰ্ড কালাৰ হয় লগতে আপুনি এইবিলাক বহুত বেলেগ বেলেগ ডিজাইনছ আছে আপোনাক মই এটা ভিডিঅ'ত সব দেখাব নোৱাৰো এইবিলাক আপোনাৰ সিম্পল যেনেকুৱা আপোনাৰ কলেজ বা অফিচিয়েল ড্ৰেছ আপ কাৰণে আপুনি পিন্ধিব খোজে তেনেহ'লে এইবিলাক তেনেকুৱা বহুত ডিজাইনৰ আছে সিম্পল ডিজাইন বাকি ইয়াতে বহুত কালেকশ্যন আছে মই আপোনালোকক ইয়াতে দেখাই দিম ইয়াতে যেনেকুৱা আমাৰ পেকেজ আছে মই যেনেকুৱা কৈছো আপোনাৰ সিঙ্গল পেকেজৰ কাৰণে আপুনি কল নকৰিব ইয়াতে আমাৰ পুৰা আছে এনেকুৱা পেকেজ আহিব যেনেকুৱা ইয়াতে 4টাটো আহে 5টা পেকেজটো আহে 6টা পেকেজটো আহে সবৰ বেলেগ বেলেগ পুৰা এইটো কেটালগ বুলি কয় ইয়াতে পুৰা আপোনাৰ ডিজাইন দেখুৱা আছে কেনেকুৱা এক্স্যাক্টলি হয় তো বন্ধুসকল কিহৰ কাৰণে ৰখি আছে আপুনি যদি পইচা কমাব খুজিছে ঘৰত বহি বিজনেছ কৰিব খুজিছে মহিলাসকলে বা ডাঙৰ মানুহ কোনোবা ফ্ৰী বহি থাকে ঘৰতে আৰু তেখেতসকলৰ তাত টাইম আছে কিন্তু ৰাস্তা নাই পোৱা তেনেহ'লে মই কৈছো আপুনি আজমেৰা ফ্যাশনৰ লগত জুৰক বিজনেছ কৰক ঘৰত বহি পইচা কমাওক আৰু আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক
ছাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰি জনাব আপোনালোকৰ কোনটো ভাল লাগিছে বা আৰু নতুন কিবা চাব বিচাৰিছে শ্বেয়াৰ কৰক সকলোকে যোনে বিজনেছ কৰিব খুজিছে নিজৰ সপোনবিলাক ডাঙৰ কৰিব খুজিছে মই নেক্সট ভিডিঅ'ত আপোনাক আকৌ নতুন কালেকশ্যন দেখাম তেতিয়ালৈকে আহিছোঁ ধন্যবাদ